দিনৰ পিছত তোমাক দেখা পাইছো ইমান ভাল লাগিছে ইমান মৰম কৰিছে দৰা সাজি আছে কইনা দৰা আজি সাজি আছে দেখোন মোৰ নিকা কৰা টাইমত মা পাপাক নিকা কৰিব অ হয় নে মোক মানে কতো শান্তি নাই ওপৰত আহিলে সবতছে বদমাছ ও মোৰ কলিজাটো বিনা ব্ৰেকত তুমি গাড়ী চলাই আছা ইমান দিন না না মোৰ অভ্যাস গল না চলাইছিলা মা এইটো বহুত ডাঙৰ ৰিস্কৰ কথা কিন্তু স্কুটি চুবই নোৱাৰা আপোনাক চাবতো বাজনীক কথা পাতিম নে নাপাতিম ভয় লাগি আছিল কিয় ভয় কৰিব লাগে আসসালামু আলাইকুম গাইস কেনেকুৱা আছে সবে মই আশা কৰিছো আপোনালোকে সকলো ভালে হ'ব নতুন এটা ভিডিঅ'লৈ সবকে ওয়েলকাম কৰিছো যোনে যোনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব है ना মেহমান हाँ प्लीज सब्सक्राइब कर दो अम्मा का ब्लॉग को और चैनल को सब्सक्राइब करके मेरा ब्लॉग देखना और उसमें भी कमेंट देना মামা ইমান ধাপধুপ মিস্ত্ৰীয়ে বজাই আছে এনেকৈ মই ব্লগিং কিনা কৰিম তুমি কিবা এটা উপায় দিয়াচোন তেনেকাই কৰিব লাগিব বাবা হেনেকাই কৰিব লাগিব কৰিবই লাগিব দেখাবই লাগিব হয় নে নাই দেখাবই লাগিব এটা কি বনাই আছা এতিয়া চলিয়ে থাকিব এই দাইল আজি পাতলাকৈ বনাম হা আৰু ভাত বহাই দিছা ভাত বহাই দিছো আৰু কিবা আজি স্পেশাল এতিয়া স্পেশাল একো নাই মানে চব্জি আনিব দিছো চব্জিয়ে খাম গুছ মাছ আজি আনা নাই আন্দা হেৰি বনাই দিম জাল বনাই দিম কাহে মোক বহুত দিগদাৰি কৰি আছে ও হয় কাটোক মই টানি আনি লৈ যাও নেকি তুমি বাৰু কাহ হৈ আছে সিবাৰো কাহ হৈ আছে আন্দা জাল বনাম অকমান আহি গলো ওপৰত আৰু মোৰ পিছে পিছে মাইবন্ধু আহি গৈছে ये देखो बहुत ठंडा पानी है এইটো কি কৰি আছা তুমি इसको धूप में रख दो ৰ'দ পুৱাই পেলাই ঠাণ্ডা দিনত ইমান ভাল লাগে আৰু মই মোৰ চুলি অকমান 5 মিনিটত শুকাই গ'ল মানে তাজা ৰ'দ থাকিলেও কি মজা লাগে হয় না মাইবান আৰু মোৰ লগত মাইবান আহি যায় সদায় মানে ৰাতিপুৱা ছটত হিয়ত মই মানে ৰ'দ পুৱাব আহো আৰু হি খেলিবলৈ কাৰণে আহে বদমাছি কৰিবলৈ আহে नहीं गाइस मैं ये पानी देना ठंडा था ना मच्छी मरा था हाँ इसलिए ये पानी को मैं वहाँ रख के आया ৰাখে আৰু গাইজ আপোনালোকে ৰ'দ পুৱাই নে নাই ঠাণ্ডা দিনত ক'ব মই জুই পুৱাই পেলাও বহুত ভাল পাওঁ ঠাণ্ডা দিনত কিন্তু 2 দিনমান মই পুৱা নাইকিয়া আৰু অকণ বেছি ঠাণ্ডা পৰক তেতিয়া জুই পুৱাম মজা লাগিব ইহঁতৰ বদমাছি লাগি গৈছে এতিয়া মুনুৱা আহিছে এয়া চাওক বাবা নকৰিবা পানী নেখেলিবা জ্বৰ হৈ যাব আৰু ই আনি দি আছে পানী মুনু কিয় হোগা থাকে সৰু চলি আৰু কি কৰবি তাতে দিগদাৰ দি থাকে হয় নেকি সেইটো কাৰণে পানী দি দিছ এটা পানীত জ্বৰ হ'লে কাহ হ'লে কি হ'ব সেইটো হয় কিন্তু আমাৰ তো লগ যাব বলা বলা জান আমি তলত যাওঁ পানী নেখেলিবা এতিয়া মই গৈ আছো কিয় কাৰণে মই যিমান টাইম থাকিম সিমান টাইম সিহঁতেও থাকিব আৰু বদমাছি কৰি থাকিব আৰু কি হ'ল ঠাণ্ডা পানী সিমান দেৰি সিহঁতেও বদমাছি কৰি থাকিব তাতকে ভাল ময়ে তলত যাওঁগৈ মোক মানে ক'তো শান্তি নাই ওপৰত আহিলে চবতছে বদমাছ ই বেছি বদমাছ ছেকেণ্ড তুমি কি কৰিবলৈ বহি গলা আকৌ इसको ठंडा पानी है गरम पानी ইয়াৰ কথা শুনক গাইজ ই কি কৈ আছে পানীটো বোলে ঠাণ্ডা হয় ৰ'দত অকমান গৰম কৰিব জানা আহা জান মই যাওঁ নহ'লে তুমি অকলে থাকা দেই মুনু ইয়াক লৈ আহিবি হা বাবা আজি কি দৰা সাজি আছে নেকি হা আজি দৰা সাজি আছে কইনা দৰা আজি সাজি আছে দেখোন হা আকৌ এবাৰ নিকাখন হৈ যাওক নেকি আল্লাহ বোলে হা কি হ'ল মানে তুমি ক'ব বিচাৰিছা মানে তোমাৰ টাইম হা টাৱল দি মুছি দিয়া মুছি দিম তুমি ক'ব বিচাৰিছা মানে এটা তোমাৰ নিকাহ মোৰ নিকা কৰা টাইমত মা পাপাক নিকা কৰিব হয় নে মা তোমাক কৰিব নিদিয়ে শুনিছা হা কৈছে মোৰ নিকাহ কৰা টাইমত কি এতিয়া মা পাপাৰ নিকাহ কৰা মোৰ সোণাটো কিমান হেণ্ডচাম লাগি আছে মোৰ পাপা আজি ৱাহ ভাল লাগি আছে নে ভাই এতিয়া তুমি দাড়ি মুছটো কিটা কাটিবা ডাঙৰ হলো আজি কাটা বহুত ভাল লাগিছে ভাল লাগিছে ন মৰম লাগিছে এটা তো চাবি দেই ভালকে মৰমটো লাগিব আমাৰ পাপা হয় আকৌ লাগিব এই মায়ন্তে কেনেকে মৰম লাগিব নাই বন্ধ আমাৰো মামা হয় কিয় মৰম লাগিব এটা দিব পাপাই ঘুচাই আছে ना तो मामा अच्छा लगेगा চবৰে মৰম বহুত এতিয়া পাপা এটা খং দিবা তেতিয়া সব সিটি শান্ত হৈ যাব मामा आप किससे प्यार करता है मुझसे प्यार करता है हमसे प्यार करता है किसे आप किससे प्यार करता है हमसे प्यार करता है उससे प्यार करता है तुम्हारा से कॉल है ही हेतुते खुश हो जाए আমনো তোকো ভাল পায় বুঝছ নাই চিনি পাই মানে কালি ৰাতিপুৱা হৈছে মানে আজি ৰাতিপুৱা হৈছে গোটে ৰাতি তাই হোৱা নাই পাপা লগতে লাগি আছে আৰু তাই উঠুতে এইটো কাৰণে এটা দেৰি হৈছে 10টা বাজিছে তাই উঠিছে আৰু তাই কাৰণে ৰুটি বনাই পেলাই থৈ দিছে মায়ে মই খালি এতিয়া হেকি দিব লাগে তে আমাৰ সে উঠি আছে মহাৰাণী চিম্বাইক চাহ খাই আছে আৰু মই ৰুটি বনাই দি আছো আৰু মায়ে কি কৰি আছা বেগেনা ভৰ্তা খাম আজি বেগেনা ভৰ্তা বনাবা
ৱাও বহুত দিন হ'ল খোৱা নাই ময়ো খোৱা নাইকিয়া এইটো ক। মোৰ মালত কথা পাতোতে মোৰ এইটোৱে জ্বলি যাব গাইজ এতিয়া মোৰ ইউটিউব ফেমিলিয়ে ফোন কৰিছে ফোন কৰি পেলাই কৈছে মা আহি আছে টেইলছ বুটিকৰ কালেকশ্যন চাবৰ কাৰণে কেনেকুৱা লাগি আছে তোমাক ভেৰি এক্সাইটেড মা এক্সাইটেড হৈ আছে আৰু এইফালে পুৰি আছে বেগেনা চাওক মায়ে কিমান গাল ধনিয়া লৈ দিলে এতিয়া ধনিয়াখিনি মই আনিলো এতিয়া তুমিহে বাচিবা য়েছ মই বাচিম আজি ভৰ্তা তুমি বনাবা কিয় কি আঙুলিটো ধৰিব দিছিলো গোটেই গাটো ধৰি দিলা দেখোন না তুমি ভৰ্তা বনাবা মানে তোমাক ভাল লাগে না বেঙেনা ভৰ্তা বেগেনা ভৰ্তা ভাল লাগে এইটো বেগেনা ভৰ্তাটো দিম আৰু ভাবিছো অকমান ধনিয়া চাটনিও কৰো হা চাটনি আছে বাবা ধনিয়া চাটনি আছে ধনিয়া চাটনি আছে চেপা চাটনি আছে ইমান গাল কি বেগেনা এইবিলাক বুঢ়া হৈ গৈছে না সেইকাৰণে বাছি বাছি ল'ব লাগিব আচ্ছা আচ্ছা ঠিক আছে এ ৰিয়া আহিছিলে আৰু তাই কালেকশ্যন লৈ গৈ আছে কেনেকা লাগিল কালেকশ্যন বোৰ ৰিয়া বহুত ভাল লাগিল ন একদম পুৰা বজাৰ মেলা গৈ আছে আৰু সেইকেইটা সাইড কৰি থৈছে গাইজ এইকেইটা সাইড কৰি থৈছে এইকেইটা তাইক পঠাই দিব লাগে ৰিয়া এইফালে বাৰী চাব আহিছে আমাৰ ভিডিঅ'ত চাইছিলে ব্ৰকলি ছিঙিছিলো মই সেইটোৱে চাবলৈ আহি গ'ল এইফালে বনোৱা গৈ আছে আজি কি বনাই আছা ভাঙি দিলা দেখোন তুমি প্ৰ নহয় মামা আজি ক'তা ভাঙিছো এয়া ভাঙি গৈছিলে মই দেখা পাইছো এনেকে নাভাঙে নহয় মিছলীয়া ভাঙা নাই অ খং কৰি দিছা যে মই বেয়া পাই গৈছো কি কৰিছে অ বাই এইটো কি বুদ্ধি না এইটো প্লাষ্টিক কিয় দিছ এইটো প্লাষ্টিক কিয় দিলি এইটো বাল্টিং নধৰে তাৰ মানে এইটো দিছো মানে প্লাষ্টিকটো দিয়া কাৰণ কি হয় তাৰ মানে এতে লাগে বাল্টিং দিতে হেনে কাটি দিছো মই বুজি পোৱা নাই কিয় ভৰ্তি কৰিছো মানি গিলে না এই প্লাষ্টিকটো কিয় লগাইছ এইটো গেৰিমটো আছে গেৰিমটো আছে এই বাল্টিং দুটা এতে লাগি যায় তে বাল্টিংহে লাগি যায় তে প্লাষ্টিক দিলে বাল্টিং নালাগে হাই ৰে মনু মতে একো বুজি আৰু নাপালো মই কি গাইজ আপোনালোকে বুজি পাইছে যদি ক'ব মানে দিন আজি আৰু গুছমাছ নাই বুজিছা আজি এনেকাই খাম আৰু হা আমি কি কৰি আছা তোমালোকে এই ইয়ালো বদমাছি কিয় বদমাছি কৰি থাকা বহুত বদমাছি এইটো সৰু বাচ্চা এইটো বদমাছ তুমি কিয় বদমাছি কৰা হা চাও খাৰা হোৱাচোন খাৰা হোৱা আচ্ছা তুমি যে ক'লা দাড়ি মুছ কাটিবা ক'ত কাটিলা কেতিয়া আল্লাহ মানুহ আহি আছে আলহী আহিব তুমি এনেকা থাকিলে কেনেকা হ'ব কোৱাচোন একো নাই ছোৱালী চাব নাহে নহয় ছোৱালী চাব আহিব তেতিয়া মই এনেকে দাই মুচ কাটি কৰিম হয় নেকি একদম सूट टक्सीडो पिनी के ना बोलूंगा गाइस परसों जेल लगाए सूली बैक ब्रश करी कौन आ रहा है परसों मम्मी आ रहा है कल आ रहा है कल परसों नहीं कल आएगा नहीं कल परसों है क्या उसकी बहन के मजे मजे बोले हाँ 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 ठीक है गाइस ये सब আজি মাই ইমান ধুনিয়া বেগেনা ভর্তা কৰিছে মুখটো একদম চাই পেলাই খাবলৈ মন গৈছে মামা খানাটো খাই লওঁ নেকি খাই লোৱা খাই লওঁ তোমালোকে খাম এতিয়া মই খাই লওঁ হা बाय नानिका তুমিও খানা খোৱা ना কিয় খাই লোৱা এইফালে পাপাও আহি গ'ল খানা খাবলৈ পাপাকো খানা খুৱাই দিম এতিয়া গাইজ আপোনালোকে ভাবিছে চাগে মই ইমান ষ্টাইল কৰি ক'ত গৈ আছো মানে অকণ চিম্বাৰ লগত যাম ওলাই পেলাই নিচাত আৰু অকণমান ভিডিঅ' শ্বুট কৰিবলৈ আছিলে টেইলছ বুটিকৰ কাপোৰ দেখাবলৈ আছিলে আপোনালোকক গাইজ আৰু এইফালে মই বনাই আছো চাহ এয়া চাহ বনি আছে আৰু পাপা সেয়া বহি আছে চাহ খাব বোলে পাপাই চাওক গাইজ ভাই কাম চাওক মা এনেকা হ'লে কেনেকা হ'ব কোৱা সি চলাব পাৰে সি কণ্ট্ৰল কেপাচিটি আছে সেইটো কাৰণে সি ব্ৰেক নোহোৱাকৈ গাড়ী চলাব ব্ৰেক নোহোৱা কৰি স্কুটি চলাই থাকে এতিয়া মই আৰু চিমিবা ক'ৰবাত যাবলৈ ওলাইছো চিমিবা ৰেডি চেডি হৈ আহি গ'ল এতিয়া চিমিবা ভাই এইটো বোলে ভাইৰ হুডি শুনা এইটো তোমাৰ টাইট হৈছিলে পাহৰি গলা পেটটো যে ওলাই গৈছিলে শুনা এতিয়া মই যেতিয়া আমি যাবলৈ লৈছো তেতিয়া কৈ আছা ব্ৰেক নাই বিনা ব্ৰেকত তুমি গাড়ী চলাই আছা ইমান দিন না না মোৰ অভ্যাস হৈ গ'ল না চলাইছিলা মা এইটো বৰ ডাঙৰ ৰিক্সৰ কথা কিন্তু স্কুটি চুবই নোৱাৰা হা পাপাৰ খোৱা হৈ গ'ল পাপা এতিয়া চলো কৰি আছে মোক তুমি অলপ দিকে মোৰ লগত হা কৰি আহিছো নাই এতিয়া নালাগে আমি টেম্পুত যামগৈ লাগিলে এতিয়া আমি স্কুটি নলওঁ কিন্তু তুমি স্কুটি কালি মই নগাঁও যাম স্কুটি লৈ ঠিক আছে হ'ব ৰাতিপুৱা ঠিক কৰি ল'বা মাইবা বা মই তোমাৰ তাত থৈ আহো বলা নালাগে মই আমি যামগৈ এনে কৈ আছো তাক এনে কৈ আছো তেতিয়াহে সি ঠিক কৰিব নহ'লে ঠিক নকৰিব নহয় তুমি সুধিয়ে দিলা তাৰ ওচৰত আৰু এইফালে টানি আছে চাওক কেনেকুৱা पापा कहाँ जाएगा घुमाने के लिए जा भाई पापाक লৈ যোৱা পাপা শুব হা মই আৰু চিমিবা আহি গলো চাহ খাবৰ কাৰণে আৰু ইয়াত একদম স্পেচিয়েল চাহ বনি আছে মোৰ আৰু চিমিবাৰ কাৰণে আৰু বাহিৰতে পুচকা আছে ৰখি আছে চিমিবাই চকু দিলে এই পুচকা অলকে এই পুচকা ৰখি আছে
চিমিবাই কৈছে কি মই বোলে ফুচকা খাম মানে চাহ খাই পেলাই পৰঠা খাই পেলাই যাব ফুচকা খাবৰ কাৰণে ঘৰত চাহ নাখালে হুৰা হুৰি কৰি আমি ওলাই আহিলোঁ এতিয়া বাহিৰতে চাহ একাপ খাই লওঁ তাৰপিছত অকণমান ট্ৰেডিঙৰ কাম আছে গাৰ্লছ প্ৰব্লেম গাইজ গাৰ্লছ প্ৰব্লেম ট্ৰেডিং কৰিব লাগিব সেইটো কৰি ল'ম এয়া আহি গ'ল নৰম নৰম একদম লালমোহন ৱাও আৰু মই চাৰ্জাৰ লৈ আনিছোঁ গাইজ কিয় কাৰণে চাৰ্জাৰটো মোক লাগেই মোৰ মোবাইলত একদম চাৰ্জ নাইকিয়া মানে ইয়াতো মালা এৰা নাই নেকি তই অকণ মালা আছিলে 10 টকাত লৈ লৈছোঁ ইমান ফুল পাতি পাগল নহয় এইটো 10 টকাৰ হ'ব আৰু এটা ফুল লৈ লৈছোঁ ভাইৰ কাৰণে সেইকাৰণে বেচেৰা ভাই বহুত জল্দি গুচি যাব গাইজ বেংগলোৰ গুচি যাব চকুৰ আজি কাজল চা সৰি লাইনাৰ চা একদম বেয়া টানিছ দেখোন বুজি বেলেগ টান মাৰিছোঁ পৰঠা আহি গ'ল চাহ আহি গ'ল ধুনীয়া ধুনীয়া একদম গৰম গৰম এইটো কি হয় বা এইটো চাটনি হয় চাগে এইটো চাটনি হয় Yes. আৰু এয়া মোৰ লগত লালমোহন কম্বিনেশ্যনটো বিৰাট ধুনীয়া লাগে না পৰাঠা আৰু এনেকুৱা লালমোহন তোমাকে ভাল লাগে মোক ভাল নালাগে তইতো মালাই পাই গলি আৰু তোক আৰু কি ভাল লাগিব আৰু য়েছ মালাই ঘৰতো মালাই বাহিৰতো মালাই একদম মালাই মুটকি হৈ গৈছে কৰি আছে চকু পানী ওলাইছে নে নকবি আৰু জ্বলি পৰিছে কি দৰকাৰ ইমান ষ্টাইল কৰিবলৈ কাৰণে নিজেতো কৰিলি মোক আকৌ লেকচাৰ মাৰিব আহিছ হৈ যাব কৰি থাক দে তই এয়া চাওক ইমান ধুনীয়া কালাৰ একদম ব্লু ৰয়েল ব্লু আৰু মই চাই পেলাই এই কালাৰটো মই ইমান ভাল পাওঁ আৰু মোৰ চাইজে নাইকিয়া এই 2.5 কিলো কা হাতটোৰ কাৰণে যেন চাইজে নাপালোঁ মই মোক লাগে 210 লাগে তে আণ্টিক কৈছোঁ মই 210টো লৈ আনিবলৈ কাৰণে গাই চিমিবাই মোৰ চকুৰ অকমান নজৰ লগাই দিছিলে চকুটো বোলে মোৰ বোলে টান মাৰা মই আইলাইনাৰ লগাইছোঁ আজি আৰু সেইটো কাৰণে একদম মোৰ চকু পানী ওলাওঁতে ওলাওঁতে মোৰ চকু আইলাইনাৰ চব মোচা খাই গ'ল আৰু এইফালে চিমিবাই কিবা কিবি বস্তু কিনিয়ে আছে বাইদেউ জল্দি কৰা ইমান দেৰি কৰি আছা আন্টি তাত চব বস্তু পোৱা যায় চা লৰিয়েলৰ প্ৰফেচনেল শ্বেম্পু মামা আৰ্থৰ উপটন মাস্ক মানে এতিয়া এইবিলাক তোমাক লাগে নেকি না চাইছো মানে আকৌ লাগিব পাৰে ন आंटी आप सारा सामान रखता है ना সারা ৰাখি सब বস্তু পোৱা যায় হাই তাই দৌৰি আহিছে বা তোমাৰ মই ইনষ্টাগ্ৰামত ভিডিঅ' চাওঁ নামটো মানে পাহৰি গৈছিলোঁ মই আপোনাক ফ'ল' কৰি থৈছোঁ আপোনাৰ হায়াত হয় হয় কি খাবলৈ আহিছিলা আপোনাক চাব কৈছোঁ বাজনী কথা পাতিম নে নাপাতিম ভয় লাগি আছিলে কিয় ভয় কৰিব লাগে আমাৰ আইতা এজনী গৈছিলে আপোনাৰ তাত চাব মই ভাবিছোঁ আইতা ক'ৰ হয় আইতাও দেখোন গুচি গৈছে মই ভাবিছোঁ মই যাম বুলি মানে ভাবিছোঁ কেনেকৈ কি হ'ব যাম নে নাযাম বুলি যাবা। মই যাম এতিয়া যাম আহিবা কাপোৰ চাব নহ'লেও এনেও আহিবা আমাৰ গছত বগৰী আছে আপোনাৰ কাৰণে লৈ যাম ফুচকা খাই পেলাই আহিলোঁ আৰু চিমিবাই কফ চিৰাপ এটা ল'লে মোৰ পূৰা জ্বলা লাগি গৈছে এতিয়া ৰাতিও হৈ গৈছে ভাবিছোঁ ভাইটিক ফোন কৰোঁ ভাইক ফোন কৰি পেলাই মাতি দিওঁ আৰু আমি ভাইৰ লগতে যাওঁ কি চাই আছ লেপটপত ইকবালৰ গান চাই আছ বা তোৰ মানে গাত বিহু লাগিয়ে গ'ল তই নাচিবি সঁচাইতো অ' ভাই তুমি নাচিবা নাই অ' আজি গাইছ চাওক ভাইয়ে দাড়ি কাটি লৈছে চুলি কেইটা নাকাটিলা কেলে কেতিয়া কাটিবা এইটো কাটিম সোনকালে কাটিম এইয়া চোৱা তুমি চুলি তুলি ঠাণ্ডা দিন নাকাটা ন গাইজ ঠাণ্ডা দিনত চুলি লম্বা কৰি দিছো ঠাণ্ডা কাৰণে হয় নেকি মুৰ্গীতলে কাটা নাই হা মুৰ্গীতলে কাটা নাই ঠাণ্ডা পৰা দেখা পায় মই বুজাই নাই ভাই কি কৈ কি কৈ আছে সঁচাকে মুৰ্গী কাটা নাই কি কাটা নাই মুৰ্গী কাটা নাই নহয় নহয় মুনুৱে ক'ব বিচাৰি আছে মুনুৱে মোৰ গীতাই কাটা নাই তোমাৰ চুলি কাটা নাই কৈ আছা কাটাই নাই আমি একেলগে কাটিম এতিয়া ঠাণ্ডা কৰিল নে শুন মুনু চেলিম কাকা লৈ যাব কাটি ল'বি হা একেলগে যাম চুলি কাটিবলৈ হ'ব তেতিয়া ইও কাটি ল'ব মইতো গাইজ গৈ আছো এসপ্তাহ পিছত এতিয়া ডাইৰেক্ট বাহিৰত কাটিম মই এতিয়া গান চাওঁ হা মই অকণমান গান চাওঁ এতিয়া ঠিক আছে দাস ঠিক আছে দে বাই গান চাবি নে গান শুনিবি অ' মোৰ কলিজাটো কি পুকি পুকি কি কৰি আছা পুকি কি কম্বল লৈ আছা পুকি ফ্লোৰেল হা ফ্লোৰেল কম্বল লৈ আছে পুকিয়ে মাইবানটো পুকি নেকি মাইবান পুকি বান্ধি গৈছা অ' মোৰ কলিজাটো অ' ব'লা যাওঁ আমি সেইটো ৰুমত শুমগৈ ব'লা এতিয়া মোবাইল টাইম বন্ধ এতিয়া শুম আমি ব'লা মই যাওঁ তুমি মানে মই শুই যাওঁ ভাই ইয়াত শুব আৰু মুনু তাত শুব আৰু আমি যাওঁ ভিতৰত শুমগৈ একদম ভাল নাই মোৰ আয়া হৈছে গাইজ ইচ বৰ আয়াতো ইহঁতক চাওক মই তাৰ পৰা আনিলো শুবৰ কাৰণে সেইটো ৰুমত আৰু ইহঁতে ইয়াত আকৌ আটকি গ'ল কাষ্টমাৰক মই ৰিপ্লাই কৰি আছো হয় নেকি আৰু তুমি কি কৰি আছা তুমিও ৰিপ্লাই কৰি আছা বদমাচি নকৰিবা হা हाँ बदमाशी नहीं करनी ব'লা মায়ে কি কৰি আছে চাওঁগৈ মা শুই গৈছা নেকি অ' এয়া মাতো যেতিয়া আকৌ মায়ে এনেকা কাহ মাৰে পাপা গো পুকি আহি গৈছে আৰু এটা ফ্লোৰেল কম্বলত পুকি চুৱেটাৰ তাৰ আজি ঠাণ্ডা লগা নাই বোলে আজি অলপ চুলিটো কমি গৈছে ব'লা ব'লা আমি আমাৰ কম্বলত সোমাই যাওঁ জান ব'লা
ব'লা আমি এইটো কম্বলত সোমাই যোৱা কি হৈছে মামা কি কৈ আছা ৰাতিখন কি উৎপাত লগাই থাকে আমি উৎপাত লগোৱাই ল'ৰা ছোৱালী তই কি কৰি আছা এতিয়া মাৰ মোবাইলটো ধৰিছ ন নিজৰ মোবাইলটো চাৰ্জত লগাই তো মোবাইলটো চাৰ্জৰ পৰা আনিলি কেনে তই আহি পেলাই যে নুম ললি আৰু মোৰ চাইডে কিয় হৈ আছে এইফালে আহি যা মই এইটো চাইডে ৰাতি চুচৰাই পেলাই দিম মই তলত চুচৰাই তলত পেলাই দিম ঘৰত যাবি গৈ ন বিয়া পাতা ছোৱালী নিজৰ ঘৰত নিজৰ জাগা ল'বি আচ্ছা ই চুচু কৰি হৈছিলে নাই চুচু নাই কৰা খুব ভাল দে খুব ভাল কাম কৰিছ কৰা নাই মই কি কৰিম ভাই চুচু হয় লাগিলেহে কৰিব মানুহ তই এবাৰ কৰাই হোৱালি হয় ন শুই গৈছে মই গমেই নাপাওঁ বহুত বেকাৰ ইনচান তই মই বেকাৰ অঁ গুড মৰ্ণিং গাইজ ৰাতিপুৱা হৈ গ'ল মই শুই উঠিছোঁ আৰু মায়ে এইফালে ৰুটি বনাই আছে আজি আহিব কোন মা আজি ভন আহিব মই অকণমান চাহ পেলাই দিলোঁ চাহটো মুচি দিছোঁ আৰু সদায় মোৰ ওচৰত আহি যায় অৰিঅ' মোৰ লগত নাস্তা কৰিবৰ কাৰণে ৰুটি খাই মোৰ লগত এতিয়া ময়ো খাম আৰু অৰিঅ'কো দিম খাবলৈ কাৰণে আহি পালে আজি ভন ৱালাইকুম আসসালাম আজি ইমান দিনৰ পিছত তোমাক দেখা পাইছোঁ মুনুও মৰম কৰিছে পুৰা এইফালে চোৱা কেনেকুৱা লাগিছে হা ভাল লাগিছে সোমাই আহিব কালি মিস্ত্ৰী আধা কৰিলে আজি কৰি দিব আজি হৈ যাব বা ভন এইটো বেলেগ ফিটফাট হৈ আহিছে ৰাতিপুৱা ভনে ভনৰ ফ্ৰেণ্ডৰ বেষ্ট ফ্ৰেণ্ডৰ বিয়া আছে আৰু কালি ৰাতি বেচুলাৰ পাৰ্টি আছিলে সেইটো এটেণ্ড কৰি আহিছে নগাঁৱৰ পৰা তোকতো এনেকুৱা লাগিছে কিটা ঘৰ যা ভাল লাগিছে অঁ দে হ'ব সি দেখা পাইছিলে তই আহিছ বুলি মেইলি কিন্তু খুলিব নোৱাৰিলে সি পেণ্ট পিন্ধা নাই যে বুজি পাইছে না আচল কথা কি হয় সি পেণ্ট পিন্ধা নাইকিয়া সি বাহিৰত ওলাই গৈছে মই দেখিছে ভিডিঅ' কৰি আছো সি দৌৰি ভিতৰত সোমাই গৈছে হে না ভন তুমি আহি পেলাই এইবিলাক লাগিবলৈ নালাগে পাগলী তুমি যোৱা চাহটো খাই লোৱা মই ৰুটি সেকি দিম মৰমত তোমাৰ কাৰণে আৰু চামা আঁতৰা বৰা চাউল চ' গাইজ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰোঁ নেক্সট এটা ভিডিঅ'ত আকৌ লগ কৰি আছোঁ আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকে চাব এইটো বহুত ইণ্টাৰেষ্টিং হ'ব হয় ন বাই বাই আল্লাহ হাফিজ আল্লাহ হাফিজ